চিৰাক চাবলৈ। পিতাজি নাই তোর কোনো অপরাধ, অপরাধী রূপে কোনো মথুরার প্রজা, যত মানে অপরাধ এই অবুঝ কি কোয়া বক্তব্য করে যাস করে করে কিবা অপরাধ কবলো কিবা আছে করে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তি সকলো কৰিব পাৰা নিজ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সৌ সীমাদ্ৰী লংঘিছে হত্যা কৰি নিজৰ মৰণকো ৰুধিব খুজিছা। হরিহাট হরিহাট নালাগিব, তোমার কথাই সঁচা। রাজা মই সর্বশক্তিমান, নিজ ইচ্ছামতে কৰিম সদামতে কৰিম দৈৱকী সংহাৰ। তাৰ পাছত চাম ভালদৰে কিদৰে দৈৱকী গৰ্ভে অষ্টম সন্তানে মৃত্যুৰ নিমিত্তে বিনা প্রয়োজনে তুমি রঞ্জিত করিবা করা যদি এনেকা জগতর বীরর সমাজে কত মুখে করিব বঞ্চনা, নরব তোমার নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে তারেই ভৰত হাত পুহি জাতিৰ বীৰ বুলি পৰিচিত সম জগতৰ বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি। হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বক্তব্য আৰু আছে উপায় কি উপায় প্ৰকাশ কৰা। জীয়াই থাকিব আৰু তোমাৰ ৰাজা একোকে অনিষ্ট নহ'ব। পৰমশ্বৰী কৰিছো বিনতি, দিয়া মোক দৈৱকী প্ৰাণ ভিক্ষা দান। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব এটি করে আনি দিন তোমার হাতত।
কবা তুমি নিজ ইচ্ছামতে ভাবিছোৱা বখুতে পাৰিবাৰে বিকৰিব নিজ সন্তানত যদি পাৰা তেন্তে নাই মোৰ অনুভৱ তোমালৈ চাই দিওঁ আমাৰ আজি মুক্তি দৈ প্রজা আমি আশ্রিত তোমার দুর্বল আবার করা প্রবল ভক্তিরে আপন ঈশ্বরে কাঢ়ি নিব পারা প্রত্যেক প্রভুত্বতে জীবা আছো সকল আমার তথাপি শুনা রাজন মিছা কথা মই নকওঁ কদাপি প্ৰাণটো মই পৰীক্ষা পালি বেছ হ'ব এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নাট্য চিহ্নহীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে জগতাজি বুঝক ভালদৰে বুঝক কংসৰ শপতি কংসৰ পৰাক্ৰম কিমান হাতের পিকাছি হাতের তিন হাতের হে